আজি আপোনালোকক মই মুড়ি ঘণ্টা বনোৱা দেখুৱাম। মুড়ি ঘণ্টা আজি মই মগু দালি দি বনাম আৰু মই এই চাহ খোৱা কাপটি দি 1 কাপ লৈছোঁ আৰু আধা কাপ ল'ম আৰু আধা কাপ লৈছোঁ আৰু মই কেনেদৰে বনাম মুড়ি ঘণ্টাখিনি আপোনালোকে চাই যাব। পিছৰখিনি দেখুৱাই আছোঁ। জ্বলাই ল'লোঁ। এতিয়া কেৰাহীটো বহাইছোঁ, অলপ গৰম হৈ লওক। গৰম হৈ গ'ল। এতিয়া মই ইয়াত মগু দালিখিনি দি দিম। অলপ টাইম এইখিনি মই ভাজি থাকিম ৰঙচুৱা হোৱালৈকে। ভাজি হৈয়ে গৈছে, অলপ ৰঙচুৱা হৈছে। অলপ সময় মই লৰাই থাকিব লাগে। হৈয়ে গৈছে এইখিনি মোৰ। গল ভাজি, পিছৰখিনি আপোনালোকক দেখুৱাই আছোঁ। এতিয়া ভজা মগু দালিখিনিত মই অলপ গৰম পানী দি দিছোঁ ইয়াতে আৰু এইখিনি মই 15 মিনিটৰ কাৰণে তিয়াই ৰাখি থৈ দিম। কাৰণে এইখিনি মই ডাঙৰ মাছৰ মাথা লৈ লৈছোঁ। এইখিনি মই এতিয়া ফ্ৰাই কৰি ল'ম। আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে অলপমান তেল দি দিছোঁ, মিঠাতেল। তেলখিনি গৰম হৈ গ'ল। মই এপিচ এপিচ দি দিছোঁ। এইখিনিও মোৰ ভজা হৈ গ'ল। এইখিনি হৈয়ে গৈছেগৈ। আপোনালোকক মই পিছৰখিনি দেখুৱাই আছোঁ। তাত মই পেষ্ট বনাবৰ কাৰণে মছলা, তাৰ কাৰণে নহৰু 10 ফুটা লৈছোঁ, আদা 5 টুকুৰা লৈছোঁ, সৰু সৰুকৈ এনেকৈ গোল গোলকৈ কাটি লৈছোঁ। এইখন চামুচে মই গোটা জিৰা লৈছোঁ 1 চামুচ আৰু অকণমান ল'ম মই গোটা জিৰা আধা চামুচমানৰ লৈছোঁ। গোটা ধনিয়া লৈছোঁ মই আধা চামুচমানৰে হ'ব এইখিনি। অকণমান পানী দি দিছোঁ ইয়াতে। এইখিনি মই মিক্সাৰত মাৰি ল'ম। পেষ্টটো বনোৱা হৈ গ'ল মোৰ। এইখিনি গৰম হৈ গ'ল। এতিয়া মই ইয়াত অকণমান তেল দি দিম। তেলখিনি গৰম হৈ গ'ল। ইয়াত মই গৰম মছলাখিনি দি দিম। আৰু ইয়াত মই এইটো ডাঙৰ পিঁয়াজ লৈছিলোঁ, মিহিকৈ কুটি লৈছোঁ। এতিয়া মই ইয়াত তেলত দি দিম এইখিনি। সোৱাদ অনুযায়ী নিমখ দিম। এইখন চামুচে মই আধা চামুচমান হালধি দিছোঁ। এইখন চামুচে মই কাশ্মীৰ ৰেড চিলি দিছোঁ 1 চামুচ, কালাৰৰ কাৰণে দিছোঁ এইখিনি। আদা নহৰু আৰু জিৰা দি মই পেষ্ট এটা বনাইছিলোঁ, সেই পেষ্টটো দিছোঁ। অলপ টাইম লৰাই থাকিম এইখিনি। এইখিনি আলু মই স্কোৱাৰ চাইজত কাটিছিলোঁ। আলুখিনি এটা আলু লৈছিলোঁ ডাঙৰ চাইজৰ। আলুখিনি মই ইয়াত দি দিছোঁ। অলপ টাইম ভাজি থাকিম। ভাজি থোৱা মাছখিনি এতিয়া ইয়াত দি দিম। এইখিনি অলপ টাইমৰ কাৰণে ভাজি থাকিম মই। ভাজি তিয়াই থোৱা মগু দালিখিনি মই দি দিছোঁ। মগু দালিখিনি এতিয়া ইয়াত দি দিছোঁ।
অলপ টাইম ভাজি থাকিম। অলপ দেৰিকৈ অলপ গৰম পানী দি দিম মই ইয়াতে। কেঁচা জলকীয়া কেইটামান দি দিছোঁ ইয়াতে ফালি মই। এতিয়া ইয়াত অলপমান গৰম পানী দি দিম মই। এতিয়া অলপমান গৰম পানী দি দিছোঁ ইয়াতে। মই 10 মিনিটমান ৰাখি দিম। বেছি দিয়া নাই, অলপমান দিছোঁ। যিহেতু মুড়িঘণ্টাটো আমি গ্ৰেভি নিচিনাকৈ ৰাখিব লাগিব। মোৰ মুড়িঘণ্টাখিনি হৈয়ে গৈছে। চাওকচোন ইমান ধুনীয়া হৈছে। আৰু এনেকৈ বনালে খাবলৈও বিৰাটেই টেষ্টি হয়। আপোনালোকে বনাই খাই চাব পাৰে। পিছৰখিনি আপোনালোকক দেখুৱাই আছোঁ। মোৰ মুড়িঘণ্টাখিনি হৈ গ'ল। আপোনালোকে এনেদৰে বনাই খাবচোন। যদি মোৰ ৰেচিপিটো ভাল পাইছে লাইক আৰু কমেণ্ট কৰিব, ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব। আৰু যোনে যোনে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে ছাবস্ক্ৰাইব আৰু ছাইডত থকা বেল আইকনটো ক্লিক কৰিব। তেতিয়াহে মোৰ নতুন নতুন ৰেচিপি ভিডিঅ'বোৰ পাই থাকিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।